নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ মিক্স নিউজ চেনেলৰ নতুন এটা ভিডিঅ' মাজলে। বন্ধু বান্ধৱীসকল এই বহাগতে হেনো মোহনৰ বিয়া। মোহন বুলি ক'লে কাৰ কথা কৈছো গমটো পাইছেই চাগে। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা অতি জনপ্ৰিয় চৰিত্ৰ মোহন মানে দীপজ্যোতি কেওটৰ কথাই কৈছো। দীপজ্যোতি কেওটে নিজে এটা ইণ্টাৰভিউত জনাইছে যে এই বহাগত অনুষ্ঠানসমূহৰ পাছতে তেওঁ হয়তো বিবাহপাশত আবদ্ধ হ'ব, কিন্তু কইনাজনী কোন এতিয়ালৈকে তেওঁ জানিব দিয়া নাই। আৰু বহুতেই কিন্তু কইনাজনী ৰিচা বুলিয়ে ভাবিছে, কিন্তু আমিও বৰ্তমানলৈকে জানিব পৰা নাই যে মোহনৰ কইনা কোন হয়। যদি আমি গম পাওঁ আপোনালোকক খবৰটো দিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই। যিসকলে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেললৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কোনেনো বুজি পাব কোনেনো মচিব তুমি আৰু মই মিলি যোৱা